কিয় কৰিছা ভৰসা আনৰ ওপৰত, যেতিয়া তুমি থিয় হ'ব লাগিব নিজৰ ভৰিৰ ওপৰত? যি মানুহে কান্দি কান্দি খঙত সকলো কথা কৈ দিয়ে, কথাবোৰ সঁচা হয়। কাৰণ খং আৰু কন্দাই মানুহক সঁচা ক'বলৈ বাধ্য কৰায়। প্ৰত্যেক মানুহৰ দুটা কাহিনী থাকে, এটা চবকে শুনায় আৰু আনটো লুকুৱায়। বেয়া সময়ে আপোনাক দুৰ্বল নকৰে, বৰঞ্চ চেম্পিয়ন হ'বলৈ শিকায়। যিয়ে সপোন দেখিবলৈ ভাল পায়, তেওঁৰ ৰাতিটো ছুটি যেন লাগে, আৰু যিয়ে সপোন পূৰা কৰিবলৈ বিচাৰে, তেওঁৰ দিনবোৰ ছুটি যেন লাগে। আপুনি জানেনে, খঙৰ এটা পৰিয়াল আছে। খঙৰ পিতা অহংকাৰ, খঙৰ মাতা ঘৃণা, খঙৰ স্ত্ৰী জেদ, খঙৰ ভনীয়েক হিংসা। খঙৰ পুত্ৰ স্বাৰ্থ, খঙৰ কন্যা সমালোচনা, খঙৰ ভায়েক লোকচান। পৰিয়ালটোৰ পৰা সকলো সময়তে দূৰৈত থাকক আৰু সুখত থাকক। এয়া কলিযুগ হয়। ইয়াত বেয়াৰ লগত বেয়া হওক বা নহওক, কিন্তু ভালৰ লগত বেয়া নিশ্চয় হয়। কেতিয়াও কাকোকে অৱহেলা নকৰিবা। হয়তো এনেকুৱা এদিন তোমাৰ জীৱনতো আহিব পাৰে। যাক আজি অৱহেলা কৰিছা, তাকেই জীৱনত চবতকৈ বেছি প্ৰয়োজন হ'ব পাৰে। সমালোচনা নকৰিব, ইয়ে আপোনাক ব্যক্তিত্বহীন কৰি তুলিব। সেইদিনাই কান্দিবা, যিদিনা উপলব্ধি হ'ব যে জীৱনটো শেষ হৈ আহিল, অথচ কোনো ভাল কাম কৰা নহ'ল। সঁচা হৃদয়ৰে দৰকাৰ হোৱা মানুহক সহায় কৰি চাওকচোন। যদি আত্মসন্তুষ্টি নাপায়, তেতিয়া ক'ব।